আমি মানুহবোৰৰ যদি খং উঠে তেন্তে দেখা যায় যে আমাৰ ওচৰত যদি যিকোনো ধৰণৰ বাচন বৰ্তন যদি থাকে তেতিয়া আমি এই বাচন বৰ্তনটো বহুত জোৰকৈ পেলাই আমি খং দেখাব বিচাৰোঁ বা আমি খংটো মাৰ নিয়াব খোজোঁ। অথবা যদি দুৱাৰৰ ওচৰত যদি থাকোঁ তেন্তে দুৱাৰখন আমি জোৰকৈ জপাই পিনে আমি এই খংটো দেখাব খোজোঁ বা এই খংটো মাৰ নিয়াব খোজোঁ। আচলতে দেখা যায় যে মানুহ এজনৰ খং উঠিলে ওচৰত থকা দৰ্জাটো জোৰকৈ জপোৱাটো এজন দুজন মানুহে নকৰে। ই এটা মানুহৰ স্বভাৱগত প্ৰবৃত্তিৰ ভিতৰত পৰে। অৰ্থাৎ প্ৰত্যেকজন মানুহে যদি খং উঠে তেন্তে এই দৰ্জাখন জোৰকৈ মাৰিবলৈ চেষ্টা কৰে বা জোৰকৈ জপাই পিনে তেওঁৰ খংটো মাৰ নিয়াবলৈ চেষ্টা কৰে। এতিয়া কথা হ'ল মানুহবোৰ এইদৰে খং উঠিলে যদি কাষত যদি দৰ্জাখন থাকে তেন্তে এই দৰ্জাখন জোৰকৈ জপাই পিনে আমি ভিতৰত সোমাবলৈ কিয় বিচাৰোঁ বা জোৰকৈ জপাই পিনে আমি নিজৰ খংটো কিয় প্ৰকাশ কৰিব বিচাৰোঁ, এই সম্পৰ্কত আজিৰ ভিডিঅ'টোত চৰ্চা কৰিম। গতিকে আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকিব। আচলতে পৃথিৱীৰ সমগ্ৰ দেশতে বা সমগ্ৰ ঠাইতে যেতিয়া মানুহ এজনৰ খং উঠে তেতিয়া এই মানুহজনৰ ক্ষোভৰ আটাইতকৈ বলি হয় আমাৰ এই ঘৰত থকা দৰ্জাখন। ল'ৰা ছোৱালীয়ে হওক অথবা বয়োজ্যেষ্ঠই হওক, যেতিয়া মানুহজন অত্যাধিক খং উঠে তেতিয়া এই মানুহজনৰ ওচৰত যদি দৰ্জাখন থাকে তেতিয়াহ'লে এই দৰ্জাখন জোৰকৈ জপাই পিনে ভিতৰত সোমাই যাব খোজে বা এই দৰ্জাখন জপাই নিজৰ খংটো মাৰ নিয়াব খোজে। এতিয়া কথা হ'ল আমি এইদৰে খং উঠিলে আমি এই দৰ্জাখন জোৰকৈ জপাওঁ কিয়? আচলতে আমি খং উঠিলে দৰ্জা এখন বহুত জোৰকৈ জপোৱাৰ সংক্ৰান্তত বা জপোৱাৰ কাৰণত বিজ্ঞানীসকলে দুটা কাৰণ দৰ্শাইছে বা দুটা ৰিজন দেখাইছে। ইয়াৰে প্ৰথম কাৰণটো হ'ল যেতিয়া আমি অত্যাধিক খং উঠোঁ তেতিয়া আমি মানুহবোৰ বহুত আৱেগিক হৈ পৰোঁ। আৰু যেতিয়া আমি মানুহবোৰ আৱেগিক হৈ যাওঁ এই আৱেগিকটোৰ লগত আমাৰ এটা মানুহৰ লগত এটা শব্দ বা এটা ডাঙৰ বিশদ শব্দৰ এটা বহুত জড়িত হৈ আছে। অৰ্থাৎ ডাঙৰ শব্দ বা এটা বিশদ শব্দ তাৰ লগত এটা সম্পৰ্ক আছে। কিয়নো আপোনালোকে চাগে জানেই যে যেতিয়া আমি বেছি খং উঠোঁ তেতিয়া আমি বহুত জোৰে চিঞৰিবলৈ চেষ্টা কৰোঁ বা বহুত জোৰে আমি কথা ক'বলৈ চেষ্টা কৰোঁ। গতিকে এই সময়ত যেতিয়া আমি এইদৰে আৱেগিক হৈ যাওঁ, যেতিয়া আমি বেছি খং উঠি যাওঁ, তেতিয়া এইদৰে যেতিয়া খং উঠা সময়ত আমি যদি ওচৰৰ পৰা যদি আমি দৰ্জাখন যদি পাৰ হৈ যাওঁ তেতিয়া আমি এই আৱেগিক হৈ থকা অৱস্থাত আমি জোৰকৈ এটা শব্দ শুনিবৰ বাবে বা জোৰকৈ শব্দ প্ৰকাশ কৰিবৰ কাৰণে আমি এই দৰ্জাখন জোৰকৈ জপাই পিনে আমি তাৰ খংখিনি বেছি মাৰ নিয়াব খোজোঁ অথবা খংখিনি আমি কাৰোবাক প্ৰদৰ্শন কৰিব বিচাৰোঁ। অৰ্থাৎ ইয়াৰ অৰ্থটো সেইটোৱে যে আমাৰ আৱেগিক হ'লে আৱেগিকটোৰ লগত এটা শব্দৰ বহুত ডাঙৰ ৰিলেশ্যন আছে আৰু এই শব্দৰ ৰিলেশ্যনৰ লগতে সম্পৰ্ক ৰাখি পিনে যেতিয়া আমি আৱেগিক হৈ যাওঁ তেতিয়া আমি দৰ্জাখন মাৰোঁ আৰু দৰ্জাখন এইকাৰণে মাৰোঁ যে দৰ্জাখন মাৰিলে এটা চাউণ্ড হয় আৰু এই চাউণ্ডটোৰ পৰা আমি আৱেগিক হোৱা অৱস্থাত এটা কিছু প্ৰকাৰে আমি আৱেগটো নিয়ন্ত্ৰণ কৰা এটা সূচায় অথবা এই চাউণ্ডটোৰে আমি কাৰোবাক আমি খং উঠা কথাটো দেখাবলৈ চেষ্টা কৰোঁ। ইয়াৰ পাছত আহিলে দুই নম্বৰটো হ'ল যেতিয়া আমি খং উঠোঁ বা যেতিয়া আমি আৱেগিক হৈ যাওঁ তেতিয়া আমি দেখা যায় যে যেতিয়া আমি এটা ৰুমত যদি আমি আৱেগিক হৈ পিনে সিটো ৰুমলৈ যেতিয়া যাওঁগৈ তেতিয়া আপোনালোকে মন কৰিব যে যেতিয়া এটা ৰুমটোৰ পৰা ইটো ৰুমলৈ আমি অতিক্ৰমণ কৰিব তেতিয়া আৱেগিক হোৱা ঠাইটুকুৰৰ পৰা সিটো ঠাইটুকুৰ আমি স্থানান্তৰ হোৱাৰ লগে লগে এই ঠাইটুকুৰৰ পৰা যেতিয়া আমি স্থানান্তৰ হৈ যাওঁ এই ঠাইটুকুৰ যেতিয়া আমি এৰি দিওঁ তেতিয়া আমাৰ এই আৱেগটো বা যিটো খংটো অকণমান মাৰ যাব বিচাৰে আৰু এই মাৰ যোৱা সময়তে আমাৰ স্বতঃস্ফূৰ্তভাৱে আমি যিকোনো এটা কাম কৰিবলৈ বিচাৰোঁ। গতিকে এইদৰে যেতিয়া আমি এটা খং উঠা জেগাৰ পৰা যেতিয়া গৈ পিনে সিটো ৰুমত যেতিয়া সোমাওঁগৈ তেতিয়া সোমাওৱাৰ মাজতে এটা মাৰ যোৱা যিটো সময় আহি যায় এই সময়টোত এটা স্বতঃস্ফূৰ্তভাৱে কিবা এটা কাম কৰি জোৰকৈ কিবা এটা কাম কৰিবলৈ উদ্যত হৈ যায়। গতিকে এই সময়তে আমাৰ আহি যায় এই দৰ্জাখন আৰু এই সময়তে আমি দৰ্জাখন পাই যাওঁ আৰু দৰ্জাখন আমি জোৰকৈ মাৰি পিনে আমাৰ এই আৱেগটো মাৰ নিয়াৰ যিখিনি স্বতঃস্ফূৰ্ত কাম এই কামটো আমি কৰোঁ। গতিকে এই দুটা কাৰণলৈকে বৰ্তমান বিজ্ঞানীসকলে মনোবৈজ্ঞানিকভাৱে বা তেওঁলোকে চাইণ্টিফিকলি ৰিচাৰ্চ কৰি তেওঁলোকে গম পাইছে যে আমি যেতিয়া খং উঠোঁ বা যেতিয়া আমি খং কৰোঁ বা আৱেগিক হৈ যাওঁ এই সময়ত যিকোনো এখন দৰ্জা আমি জোৰকৈ জপোৱাৰ কাৰণটো এইটোৱে। গতিকে এয়াই হৈছে আমি খং উঠিলে যিকোনো এখন দৰ্জা জোৰকৈ জপোৱাৰ কাৰণ।